আমেৰিকাক এতিয়া কোনে বচাব ইৰাণৰ হাতৰ পৰা? আমেৰিকাৰ হোৱাইট হাউচত ডোনাল্ড ট্ৰাম্পে কৰিছে যাদু মন্ত্ৰৰ লগতে প্ৰাৰ্থনা। I pray for your grace and your protection over him. I pray for your grace and protection over. ছুপাৰ পাৱাৰ আমেৰিকা এতিয়া ছুপাৰ জিৰ' হ'বলৈ গৈ আছে। ইৰাণৰ সৈতে যুদ্ধ আৰম্ভ কৰি মহা বিপদত পৰিছে আমেৰিকা। আমেৰিকা আৰু ইজৰাইলৰ সৈতে এক সপ্তাহ ধৰি যুদ্ধ অব্যাহত ৰাখিছে ইৰাণে। যোৱা 28 ফেব্ৰুৱাৰীৰ পৰা বৰ্তমান সময়লৈকে ইৰাণে আমেৰিকা, ইজৰাইল লগতে আৰু বহুকেইখন দেশৰ লগত একেলগে যুদ্ধ চলাই আছে। ইৰাণৰ সৈতে লগ দিয়া নাই অন্য ইছলামিক ৰাষ্ট্ৰসমূহে। ইজৰাইল আৰু আমেৰিকাৰ যৌথ আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনিৰ মৃত্যুৰ পিছতেই মৃত্যুক স্বীকাৰ কৰি যুদ্ধত নামিছে ইৰাণৰ সামৰিক বাহিনী IRGC। ইতিমধ্যে আমেৰিকা আৰু ইজৰাইলৰ শক্তি নাইকিয়া কৰি পেলাইছে ইৰাণে। তথাপিও ইৰাণৰ ফালৰ পৰা যুদ্ধ বন্ধ কৰাৰ কোনো ইংগিত দিয়া নাই। পবিত্ৰ ৰমজান মাহত কৰা আক্ৰমণৰ ভয়ংকৰ প্ৰত্যুত্তৰ দিব ইৰাণে, সেয়াও ইতিমধ্যে স্পষ্টকৈ প্ৰকাশ কৰিছে ইৰাণৰ সংবাদ মাধ্যমে। চিন্তাত পৰিছে আমেৰিকা, যাৰ পৰিপ্ৰেক্ষিতত আমেৰিকাৰ হোৱাইট হাউচত ডোনাল্ড ট্ৰাম্পে কৰিছে যাদু মন্ত্ৰৰ লগতে প্ৰাৰ্থনা যাতে যুদ্ধত জয়ী হ'ব পাৰে। হোৱাইট হাউচৰ অফিচিয়েল একাউণ্টৰ পৰা প্ৰকাশ কৰিছে বিশেষ ভিডিঅ'। নিউজ ডেস্ক ৰিপৰ্ট টপ I-24। I pray for your grace and your protection over him. I pray for your grace and protection over our troops and all of our men and women serving in our armed forces. And Father, we just pray you'll continue to give our president the strength that he needs to lead our great nation as we come back to one nation under God, indivisible, with liberty and justice for all. We pray your heavenly blessing upon him in Jesus' name. Amen.